वेलकम बैक टू माय यूट्यूब चैनल मोर यूट्यूब चैनल आपनालोक स्वागतम जनाइছোঁ আৰু গাইস এতিয়া মই ধুনীয়াকৈ সাজি কাচি আছোঁ তো এতিয়া আমি যাব লৈছোঁ আমাৰ জেঠাহঁতৰ ঘৰলৈ তো ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ আমি বজাৰ কৰিব গৈছিলোঁ আৰু বিয়া আমাৰ মানে মিত্ৰ বিয়াখনে আহি আছে তো আপোনালোকক কৈছিলোঁ तो कार भी आपनालोके सके अपेक्षा करि आछे तो আজি बिया নহয় মানে আজি जुरुन হয় আৰু তো এতিয়া আমি যাব মানে হৈ গ'ল মানে উলাই কৰি ৰেডি আৰু কাৰ বিয়া কৈ দিওঁ আপোনালোকক তো আমাৰ পপাৰ বাইক মানে মোৰ জেঠাই মানে জেঠাই ল'ৰা আৰু পিতেকৰ মানে হেৰি বিয়া তো মইনাদাৰ বিয়া তো এতিয়া মই ধুনীয়াকৈ আজি কাচি ললো আৰু মোক কেনেকুৱা লাগিছে কমেণ্টত জনাব তো ये देखिए मेहंदी লৈ ললো আৰু এতিয়া মানে একদম সোনকালে জলদি যাব লাগে বহুত দেৰি হৈ গ'ল তো এতিয়া বলক একদম গাড়ীত লগ পাই আছো एकदम शेषरলৈকে এতিয়া আমি চাহ খালো আৰু নাম গাই আছো বুলক যাব ওলাইছোঁ জুৰুনলৈ মানে কইনাঘৰলৈ যাব ওলাইছোঁ আৰু জোৰোণ দিবলৈ তো এতিয়া চব ওলাই হৈ গ'ল মাও যাব ময়ো যাম তো আপোনালোকে একদম ভিডিঅ'টো একদম শেষৰলৈকে চাই এতিয়া চব ৰেডি হৈ গ'ল আৰু ইয়াৰ হৈছে মোৰ পেহী ছোৱালী হাই বুলি কৈ দিয়া হাই हेलो गाइस এতিয়া এফালে এতিয়া কইনাঘৰলৈ যাবলৈ এতিয়া সেৱা লৈ আছে আৰু এতিয়া আপোনালোকে একদম ভিডিঅ'টো শেষৰলৈকে চাই থাকক हेलो गाइस এইখন হৈছে কইনাঘৰলৈ নিয়া মিঠাই প্লেটখন আৰু এফালে এতিয়া সকলো ৰেডি হৈ গ'ল আৰু এতিয়া সকলো গাড়ীত উঠি ল'লে আৰু গাইস এতিয়া বলক আমি এতিয়া কইনাঘৰলৈ যাওঁ তো একদম ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থাকক So guys, আহি পাই গ'লোহি এতিয়া আমি কইনাৰ ঘৰ আৰু দেখিছেনে আহাৰ লগে লগে মানে বৰষুণ দি আছে তো আপোনালোকে চাই থাকক বাৰু তো হেল্ল' গাইছ এতিয়া দৰাঘৰীয়া মানুহবোৰ মানে সকলো এতিয়া বহি আছে আৰু কইনা মানে আহিব আৰু মানে এইফালে এতিয়া উৰুলি দি আছে তো কইনা আহি আছে
তো একদম কইনা চাবলৈ এক্সাইটেড হৈ আছোঁ। তো আপোনালোকেও চাগে এক্সাইটেড হৈ আছে। তো একদম চাই থাকক বাৰু, আপোনালোকে কইনা দেখি আছে বাৰু, অলপ পিছতকৈ অকণমান ধৈৰ্য ধৰক গাইজ। তো হেল্ল' গাইজ, এতিয়া একদম কইনা আহি আছে গাইজ। আৰু জানেনে গাইজ, কইনাই মানে এতিয়া অকণমান কান্দিছে আৰু অকণমান কান্দিছে। তো দৰাই মানে মইনাদাই চাগে কান্দিবলৈ হাক দি থৈছে দৰাই। তো দুটাই চাগে পাতি লৈছে নেকান্দিবা বুলি দৰাই কৈছে চাগে, সেইকাৰণে কইনাই নাই কন্দা। তো ঠিক আছে বাৰু, আৰু এতিয়া কইনাক মানে অকণ সহ্য হ'ব। তো আপোনালোকে চাই থাকক কেনেকৈনো মানে কইনাক সজাওঁ আমি। তো একদম চাই থাকক গাইজ। আৰু গাইজ এইফালে এতিয়া জেঠাই মানে মূৰত কইনাৰ মূৰত মানে তেল দি আছে। তো আপোনালোকে চাই থাকক আৰু। তুমি থিয়হি লোৱা এনেকৈ দৰাৰ মই মানে হেৰি ভনীয়েকে আৰু মোৰ মায়ে কৈ দিয়া।
চ' গাইজ এতিয়া এইফালে জেঠাই মানে সেন্দুৰ দি আছে তো আপোনালোকে একদম চাই থাকক আৰু গাইজ কইনাক বাৰু আপোনালোকে নেক্সট ভিডিঅ'ত একদম ধুনীয়াকৈ দেখিবলৈ পাব মানে ফটোবোৰ দিম বাৰু আৰু ভিডিঅ' কৰিবলৈ নাপালেও ফটোবোৰ দিম বাৰু তো আপোনালোকে ধুনীয়াকৈ বিয়াৰ ভিডিঅ'ত চাবলৈ পাব আৰু তো এতিয়া এইফালে এতিয়া আঙুঠি পিন্ধালে আৰু তো চাই থাকক আৰু মানে আধা আধি হৈ গ'ল সজাই কৰি চ' গাইজ এইফালে এতিয়া মায়ে মানে কইনাক সজাই আছে আৰু সজাই মানে সম্পূৰ্ণকৈ হৈছেগৈ আৰু অকণমান বাকী আছে গাইজ তো আপোনালোকে চাই থাকক আৰু গাইজ সেইফালে এতিয়া কইনাক সজাই হৈ গ'ল আৰু এতিয়া আমি চাহ খাবলৈ আহিছোঁ মানে গাইজ আৰু সকলোৱে এতিয়া চাহ খাই আছে তো এতিয়া চাহ জলপান খাই লওঁ তো আপোনালোকক তাৰপিছতে লগ পাই আছোঁ হেল্ল' গাইজ এতিয়া মই আপোনালোকক বহুতেই মই লগ পাইছোঁ মানে জোন চোন দিয়া হোৱাৰ পিছত ভিডিঅ' কৰিবলৈকে নহ'লে আৰু এতিয়া মাহেঁত গ'লগৈ মই মানে অকলেহে আছোঁ ময়ো যোৱা কথা আছিলে কিন্তু নগ'লোঁ আৰু এতিয়া আমি সকলো এতিয়া বহি আছোঁ দেখিছে আপোনালোকে তো একদম চাই থাকক ভিডিঅ'টো শেষৰলৈকে হেল্ল' গাইজ এতিয়া মই একদম আপোনালোকৰ ৰাতি লগ পাইছোঁ আৰু ৰাতি একদম মানে দৰা মানে পানী তোলাৰ পৰা ধৰি নোৱাৰ পৰা ধৰি এয়া কৰা হৈ গ'ল দেখুৱাবলৈ নহ'লে বাৰু আপোনালোকক আৰু এয়া দেখিছেনে এয়া হৈছে মানে আমাৰ মানে দুদিনীয়া বিয়াত মানে জোৰোণৰ দিনাখন ৰাতি এনেকুৱা মানে ধেমালিবোৰ কৰে তো ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু মানে ক্লিপ এটা আছিলে তো আপোনালোকে চাই লওক আৰু গাইজ এই ভিডিঅ'টোৱে মই আজি মানে এই ভিডিঅ'টো সমাপ্ত কৰি দিম আৰু যদি ভাল পালে আপোনালোকে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে নাই কৰা নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই তো আপোনালোকে বাৰু এই ভিডিঅ'টো চাই লওক তো বাই বাই
বৰ্ণালী এটা কান কথা এটা চোৰ বোলে এতিয়া হৈ গ'ল দেই একদম ধুনীয়া